বাজি গ'ল আৰু ভাত বনাবলৈ যাব লাগিব কিন্তু ভাত বনোৱাৰ আগতে মোৰ দুজোপামান ফুল ৰুবলৈ আছে ফুল কেইজোপা ৰুই লওঁ আৰু তাৰপিছত পাকঘৰলৈ যাম আৰু আপোনালোকৰ লগত আজি মোৰ ভাল লগা এটা ৰেচিপি শ্বেয়াৰ কৰিম তেন্তে ব্লগটো শেষলৈকে চাবলৈ নাপাহৰিব আৰু শেষত মন্তব্য কৰিবলৈ একেবাৰে নাপাহৰিব যে ব্লগটো চাই কেনে লাগে যদি ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে বলক ফুল কেইজোপা ৰুই লওঁ তাৰ পাছত পাকঘৰলৈ যাম এতিয়া ফুল কেইজোপামান আছে লগাই লওঁ এতিয়া যেনেকৈ পাৰিছোঁ তেনেকৈ লগাই গৈছোঁ ভালকৈ পিছে পৰে লগাম আৰু ফুল কেইজোপা আচলতে মই অনা নহয় কালি মা আমাৰ ঘৰলৈ আহোঁতে লৈ আহিছিলে সেইকাৰণে আজি লৰালৈকে লগাই লৈছোঁ আৰু এইটো এটা চকলেটৰ বক্স ভাবিলোঁ ইয়াতে 9 o'clockখিনি দি থওঁ পিছত ভালকৈ ক'ৰবাত দি দিম অন্ততঃ জীয়াই থাকিব নষ্ট কৰিবলৈ বেয়া লাগে সেইকাৰণে য'তে পাৰিছোঁ ততে দি গৈছোঁ এয়া মোক মায়ে পানীখিনি আনি দিছে আৰু মই অকণমানকৈ পানী ফুলখিনিত দি গৈছোঁ আৰু আনফালে এয়া দেখিছেনে মোৰ কাম বহা হেল্পাৰ আহি গ'ল এনেকুৱা হেল্পাৰ কাৰ কাৰ ঘৰত আছে মোক জনাবচোন কমেণ্ট কৰি আৰু এয়া ল'ৰাটো পানী দিয়াত লাগি গৈছে এতিয়া চাবচোন মোৰ কেনেকৈ কাম বহায় এইয়া দেখিলেনে দিব লাগিছিলে টাবৰ ভিতৰত আৰু পানীখিনি ঢালি দিলে টাবৰ বাহিৰত মানে এতিয়া পানীখিনি মুচিব লাগিব নহ'লে সি নিজেই পৰিব আৰু এয়া অকণমানকৈ পানী সি দি গৈছে গোটেইখিনি ফুলতে আৰু গেঞ্জি পিন্ধা ষ্টাইলটো দেখিছেনে আজিকালি সি এনেকৈয়ে পিন্ধে আৰু মোৰ ফুল লগোৱা হৈ গ'ল আৰু এনেকৈ শাৰী থৈ গৈছোঁ মোৰ ফুল ৰোৱা হৈ গ'ল আৰু এতিয়া যাম চিধা পাকঘৰলৈ তেন্তে বলক আমি পাকঘৰলৈ যাওঁ আৰু কি বনাওঁ চাই লওঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা পৰ্ক ৰেচিপি তাৰ বাবে প্ৰথমতে কেৰাহীত তেল গৰম হোৱাত মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব আৰু পিঁয়াজখিনি দিয়াৰ পাছত মই এয়া মাংসখিনি দিবলৈ আনিছিলোঁ কিন্তু ঘপকতে মনত পৰি গ'ল যে মই আদা নহৰু পেষ্টখিনি দিয়াই নাই আৰু এতিয়া আদা নহৰু পেষ্টখিনি দি অকণমান সময়ৰ বাবে ভাজিব লাগিব কেঁচা গোন্ধ নোযোৱালৈকে কেৰাহীত মাংসখিনি দিয়া হৈ গৈছে আৰু মাংসখিনি দিছোঁ সোৱাদ অনুসৰি নিমখ হালধি আৰু অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু মাংসখিনি সিজিবলৈ লোৱাত মই কুটি থোৱা আলুখিনি দিছোঁ আৰু লগত দিম মই মেটেকাখিনি সৰুকৈ কাটি থৈছোঁ আৰু এইখিনি দি অকণমান সময়ৰ বাবে মই ভাজ খাবলৈ দিম এতিয়া দিম ভোট জলকীয়া কোনে ভোট জলকীয়া খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন মই কিন্তু জ্বলা খাই বেয়া পাওঁ কিন্তু ভোট জলকীয়া গোন্ধটো বেয়া নালাগে সেইকাৰণে অকণমান দি দিম আৰু ভালদৰে চুইছোঁ যাতে কোনো কাৰণতে হাতত নালাগে আৰু এতিয়া অকণমান লৰাই দিছোঁ এয়া দেখিছেনে আলু সিজিবলৈ আৰম্ভ কৰিলে মানে পানী দিবৰ হৈ গৈছে মই গৰম পানী ব্যৱহাৰ কৰিম আৰু পানী অলপ বেছিকৈ ব্যৱহাৰ কৰিম যাতে বেছি সময় উতলাই থাকিব পাৰোঁ আৰু মই মাংসখিনি কিন্তু বনোৱাৰ আগতেই মই সিজাই লৈছিলোঁ আপোনালোকে যদি পৰ্ক বনায় তেনেহ'লে আগতীয়াকৈ সিজাই ল'ব অকণমান নিমখ দি আৰু এয়া পানী দিয়া হৈ গৈছে আৰু অকণমান সময় উতলিবলৈ দিম এয়া দেখিছেনে মোৰ মাংস ৰেডি হৈ গৈছে মানে খাব পৰা হৈ গ'ল আৰু মই এটা বাটিত কাঢ়ি দিছোঁ এই মাংসখিনি আপোনালোকলৈ বুলি আগবঢ়ালোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি মোক জনাব কিন্তু গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া 3টা বাজি গ'ল আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰা পৰ্ক ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব আৰু যিসকলে পৰ্ক নাখায় তেওঁলোকে ভিডিঅ'টো গুড মৰ্নিং ফ্ৰেণ্ডছ কালি ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ গধূলি সময়ত মই যথেষ্ট ব্যস্ত হৈ থকাৰ বাবে ব্লগ কৰিব নোৱাৰিলোঁ আৰু আজি হৈছে দেওবাৰ আজি দেওবাৰ দিনটোত আমি কেনেদৰে পাৰ কৰোঁ তাৰে কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু লগতে শ্বেয়াৰ কৰিম মই ভাল পোৱা এটা কাম আৰু আজি আমি সোনকালে উঠিলোঁ সেইকাৰণে কাম বন কৰি আজৰি হ'লোঁ ব্ৰেকফাষ্টটো খোৱা হ'ল আৰু এতিয়া ভাবিছোঁ ভাতকেইটা সোনকালে বনাই লওঁ ভাতকেইটা বনাই ল'লে বহুত কামৰ পৰা আজৰি হোৱা যেন লাগে তেন্তে বলক পাকঘৰলৈ যাওঁ আৰু কি বনাওঁ চাই লওঁ আজি ৰাতিপুৱাই ভাবিলোঁ মাছৰ টেঙা আঞ্জা অকণমান বনাম যিহেতু গৰম বহুত বেছি এনেকুৱা গৰমত মাছৰ টেঙা আঞ্জা দি ভাতকেইটা খাই ভাল লাগে নহয়নে বাৰু এইটো মই কোনো ধৰণৰ ৰেচিপি হিচাপে শ্বেয়াৰ কৰা নাই আপোনালোকে মোতকৈ চাগে বেছি ভালকৈহে টেঙা আঞ্জা বনায় গতিকে মই যেনেকৈ বনাইছোঁ তেনেকৈ অকণমান কৈ গৈছোঁ প্ৰথমতে মাছ ফ্ৰাই কৰা তেলখিনিতে মই পাঁচফোৰণ দিলোঁ আৰু পাঁচফোৰণখিনি দিয়াৰ পাছত কুটি থোৱা টেঙা মৰাখিনি দি দিছোঁ আৰু টেঙা মৰাখিনি দিয়াৰ পাছত সোৱাদ অনুসৰি নিমখ হালধি দিলোঁ
আৰু তাৰ পাছত দিম এতিয়া কঁঠাল গুটিকেইটা অকণমান ভাঙি দিছোঁ যাতে জোলখিনি ডাঠ হয় আৰু বেছি পনীয়া হ'লে ভাল নালাগিব সেইকাৰণে অকণমান ভাঙি দিছোঁ আৰু এতিয়া গৰম পানীখিনি দি দিছোঁ আৰু গৰম পানীখিনি দিয়াৰ পাছত উতল আহিলত মই মাছ কেইপিচ দি দিছোঁ আৰু অকণমান সময় উতলিবলৈ দিম তাৰ পাছত মোৰ টেঙা আঞ্জা হৈ যাব আৰু এয়া দেখিছেনে মোৰ টেঙা আঞ্জা হৈ গৈছে মই এনেকৈ বনাওঁ আপোনালোকে কেনেকৈ বনাই মোক জনাব মই ট্ৰাই কৰি চাম হাই ফ্ৰেণ্ডছ আমি ভাত পানী খাই আজৰি হৈ আহিলোঁ আৰু এতিয়া মোৰ ভাল লগা এটা কাম কৰিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ ভাল লগা কামটো তেন্তে মোৰ ভাল লগা কামটোনো কি চাই লওঁ বলক এইটো এটা খালী বটল আৰু এনেকুৱা খালী বটলসমূহ আমাৰ সকলোৰে ঘৰত ওলাই নহয়নে বাৰু কিছুমানে পেলাই দিয়ে কিছুমানে ৰাখি থয় মই কিন্তু পেলাই নিদিয়াকৈ ঘৰত কিবা কিবি কৰি সজাই মেলি ৰাখি থৈ দিওঁ আৰু এয়া মোকে দেখি ল'ৰাটোৱে ছবি অঁকাত লাগি গৈছে এতিয়া গোটেই বটলটোতে মই ক'লা ৰঙৰ ফেব্ৰিক লগাই দিম আৰু কিবা কিবি লগাব লাগিব তেতিয়াহে দেখিবলৈ ভাল হ'ব তেন্তে আপোনালোকে চাই থাককচোন শেষত বটলটো গৈ কেনেকুৱা হয়গৈ এইখিনি হৈছে থাৰ্মোকল মই থাৰ্মোকলৰ গুটিসমূহ এটা এটাকৈ এনেকৈ উলিয়াই লৈছোঁ আৰু এই গুটিসমূহ ফেব্ৰিকলৰ সহায়ত লগাই যাম বেছিকৈ লগাব লাগিব তেতিয়াহে ভাল লাগিব আৰু কাষতে অন্য এটা বটল থৈ দিছোঁ এইটো কিবা কিবি কৰিব লাগিব আৰু পিছত আপোনালোকক কেতিয়াবা মই দেখুৱাম এইটো এটা খালী চচৰ বটল আছিলে আৰু ইয়াত মই এতিয়া ব্লেক ফেব্ৰিক কালাৰ কৰি দিছোঁ আৰু ওপৰত ফেব্ৰিকল দি এটা এটা থাৰ্মোকল লগাই দিছোঁ আপোনালোকে বটলটো কেনেকুৱা লাগিছে ক'ব যদি ভাল লাগিছে তেতিয়া কমেন্ট কৰি জনাব আৰু যদি বেয়া লাগিছে তেতিয়াও কিন্তু কমেন্ট কৰি জনাবলৈ নাপাহৰিব বটলটো এনেকৈ টেবুলত ৰাখি থৈছোঁ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ কিছুমান কাম কৰি মই ভাল পাওঁ সেইকাৰণে মাজে মাজে কৰি থাকোঁ আৰু আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইকাৰণে অকণমান দেখুৱাই দিলোঁ আপোনালোকে কেনেকুৱা পালে মোক জনাব যদি ভাল লাগিলে তেন্তে কমেন্ট কৰি জনাব আৰু যদি বেয়া লাগিল তেতিয়াও কিন্তু কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ যদি ব্লগটো চাই ভাল লাগিল তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ